উত্তৰ প্ৰদেশত উদ্ধাৰ মুকালমুৱাৰ যুৱতী বিবাহ কৰোৱাৰ প্ৰলোভনেৰে বহিৰাজ্যলৈ নি অকথ্য নিৰ্যাতন মুকালমুৱা ৰামপুৰৰ যুৱতীক আৰক্ষীৰ তৎপৰতাত নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ যুৱতীগৰাকী উত্তৰ প্ৰদেশৰ পৰা দৌলাহাল আৰক্ষীয়ে উদ্ধাৰ কৰে ৰামপুৰৰ 25 বছৰীয়া যুৱতীগৰাকীক যোৱা 31 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতীগৰাকী ৰং নম্বৰেৰে যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাইছিল দুষ্ট চক্ৰই বিবাহ কৰোৱাৰ প্ৰলোভনেৰে যুৱতীগৰাকীক নিজ গৃহৰ পৰা ফুচুলাই মাতি নি ৰেলেৰে উত্তৰ প্ৰদেশলৈ লৈ যায় দুষ্ট চক্ৰটোই বৰপেটাৰ হোটেলত যুৱতীগৰাকীক খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই যুৱতীগৰাকীক অচেতন কৰি উত্তৰ প্ৰদেশলৈ লৈ যোৱাৰ অভিযোগ দুষ্ট চক্ৰটোৱে যুৱতীগৰাকীক মাৰধৰ কৰি নগদ ধন আৰু যুৱতীগৰাকীৰ মোবাইল ফোনটো কাঢ়ি নিয়ে দৌলাহাল আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজিৎ কাঠাৰৰ তৎপৰতাত উত্তৰ প্ৰদেশৰ নাৰী সৰবৰাহকাৰী কবলৰ পৰা ৰক্ষা কৰে যুৱতীগৰাকীক দৌলাহাল আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীক উত্তৰ প্ৰদেশত দৌলাহাল আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি নিজ গৃহলৈ লৈ আহে দুষ্ট চক্ৰটোক বিচাৰি দৌলাহাল আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ভাল পাওঁ ছোৱালীৰে তাইক বিয়া কৰাম বুলি কৈছে বিয়া কৰাম বুলি কৈয়ে সি লৈ গৈছে কৈছে তুমি বৰপেটাক লাগি আহা তাই কৈছে মই চিনি নাপাওঁ মই আছোঁ মই সেই কৰিলি হ'ল তুমি আহি থাকা তাৰপিছত বোলে তাই কক লাগি আহিছে বৰপেটাক লাগি বোলে আহিছে আহিলে তাই গ'ল যোৱাৰ পিছত তাইক সেই কৰিম বিয়া চিয়া কৰিম বুলি কৈছে তোমাক মই মন্দিৰত বিয়া কৰে আমি বাহিৰত থাকিম সেনেকৈ বোলে কৈছে তাৰপিছত তাইক বোলে সেই হোটেলত আৰু চাহ খোৱা লাগছে চিঙৰা চাহ খুৱাইছে খোৱাৰ পিছত তাই বোলে সেই গম নাপায় বোলে তাৰপিছত কি হ'ল কি নহ'ল তাই গমেই নাপায় আকৌ গম নাপালি তাৰপিছত তাইক বোলে এনেকৈ ট্ৰেইনত যোৱাৰ পিছত বোলে কৈছে হেৰি তোমাক মই বিয়া নকৰাং মই বিয়া কৰিছোঁ বেলেগ ফটো বোলে দেখাইছে মাইকীটোৰ ফটো দেখাইছে আৰু ল'ৰা ছোৱালীকেইটাৰ ফটো দেখাইছে তাৰে পিছত সেই কৈছে তাই বোলে কৈছে তেতিয়াহ'লে মোক থৈ আহা তাই আৰু সেনেকৈ কৰাৰ পিছত তাই কৈছে তুমি যদি বেছি সেই কৰা তোমাক মাৰি পেলাম তাইক বোলে ধমকি দিছে সেনেকৈ মাৰিও বোলে 200মান মাৰিও তাৰপিছত তাই কান্দি আছে কান্দি থাকিলে তাই উপায় নাই আন তাইক যদি মাৰি পেলাতকৈ তাই তাৰমানে গুচিয়ে গৈছে সি কৈছে তোমাক মই ভাল পাওঁ এনেকৈ হৈছে ফোন কৰি থাকে সি কৈছে তোমাক মই তুমি আহা ঘৰত নকয় কৰে মাক নকয় কৰে তোমাক মই বিয়া কৰাম সেনেকৈ কৈছে সেইকাৰণে গৈছিলোঁ মই বৰপেটাৰ কলগেন তাৰপিছত সি কৈছে আহা আমি চাহ খাওঁ এনেকৈ কৈছে তাৰপিছত বৰপেটাৰ পৰা আৰু গাড়ীত উঠি কিনে বৰপেটা ৰ'ডলৈ গৈছিলোঁ তাৰপিছত কি হ'ল মই নিজে গম নাপালোঁ জেগাখিনিৰ নাম মই নাজানো অলপ পাইছিলোঁ যেতিয়া সেই তাৰপিছত মই ক'লোঁ নামে দে আহি কৈছে নামে নেদাওঁ এনেকৈ কৈছে সেই মোক চচত সেই কৈছে মাৰিছে একশৰ পইচা আনিছে মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট নিউজ Star 7